অহা নিৰ্বাচনত কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিত তেখেতসকলে ইউ পি পি এলৰ প্ৰাৰ্থীক সহায় কৰিব বুলি কথা কৈছে আৰু সেনেধৰণৰে এতিয়া সমগ্ৰ বিটিআৰত যিহেতু উন্নয়নৰ আগফালে আমি আগবাঢ়ি আছোঁ, গতিকে সাগৰৰ মহিলাৰ ডাঙৰীয়া দেৱ এই সময়ত আশা কৰিছে যে এইবাৰ ওদালগুৰি বা কোকৰাঝাৰত আমি ইউ পি পি এলক সমৰ্থন দিম বুলি ভৰিত ধৰা আমি দেখা পাওঁ। গতিকে তেখেতৰ ৰাজনীতিটো খুব সক্ৰিয়, একদম ঘৃণনীয় এটা ৰাজনীতি। আৰু মই সেইকাৰণে স্পষ্টকৈ কৈছোঁ, যিমানে ৰাজনীতি নকৰক কিয় অহা নিৰ্বাচনত ইউ পি পি এলক তেখেতসকলে সমৰ্থন দিব, সেইটোৱে স্পষ্ট কথা। সিমান আছিল সেই পচা আলুবিলাকে সদায় গোন্ধ পেলাই আছিলে, গতিকে আমি কেইদিনমান আগতে সেই পচা আলুবিলাকক আমি ধূলি মাৰি পেলাই দিছিলোঁ। এতিয়া আৰু বি পি এফৰ যিহেতু এটা শূন্য হৈ আছে, গতিকে সেই পচা আলুবিলাকক লৈ পেলাই মানুহৰ আগত গন্ধ সোমাই ফুৰি আছে। গতিকে সেই সময়ত তেখেতে আমি অলৰেডি সেইটো কথা জানো যে বি পি এফ দলে যোৱা বছৰে বছৰে তেখেতসকলে এটা সুবিধাবাদী ৰাজনীতি কৰিছে। এইবাৰো এটা সুবিধাবাদী ৰাজনীতি কৰিবলৈ তেখেতসকলে যোজা কৰিছে আৰু এইটোৱে হ'ল অহা নিৰ্বাচনত কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিত তেখেতসকলে ইউ পি পি এলৰ প্ৰাৰ্থীক সহায় কৰিব বুলি কথা কৈছে আৰু সেনেধৰণৰে এতিয়া সমগ্ৰ বিটিআৰত যিহেতু উন্নয়নৰ আগফালে আমি আগবাঢ়ি আছোঁ, গতিকে সাগৰৰ মহিলাৰ ডাঙৰীয়া দেৱ এই সময়ত আশা কৰিছে যে এইবাৰ ওদালগুৰি বা কোকৰাঝাৰত আমি ইউ পি পি এলক সমৰ্থন দিম বুলি তেনেধৰণৰ তেখেতে সদায় মানুহৰ মিছা মাত মাতি আহি আছে। এতিয়া তেখেতৰ যিহেতু ৰাজনৈতিকভাৱে খুব দুৰ্বল অৱস্থা, এইকাৰণে মানুহৰ এটা ষ্টেণ্ড দিয়াৰ কাৰণে, এটা চমক দিয়াৰ কাৰণে তেখেতে খোজকাঢ়ি ফুৰিছে আৰু জাগাই জাগাই মিটিং মাতি ফুৰিছে। আৰু মই সেইটো কথাহে স্পষ্ট কৰিব দিব খুজিছোঁ যে যিমান আমাৰ বিটিআৰৰ দল সংগঠন বা যিমান আমাৰ সৰু সৰু দলবিলাক আছে, তেখেতসকলে তেখেতৰ কথাটো মুঠে নামানিব। কাৰণ তেখেতে আহি পেলাই আমাৰ ইউ পি পি দলকে ছাপোৰ্ট কৰিব। অহা লোকসভা ইলেকশ্যনত তেখেতে সেই কথা বাৰ্তাবিলাক আমাৰ চলি আছে। গতিকে যিমানে তেখেতে কৰক, আমাৰ এই সময়ৰ মানুহৰ বহুত গৰম, বতৰ বহুত গৰম আৰু এই সময়ত ধান ৰোৱা সময়, এইটো সময়ত তেখেতে মিছা ধৰণৰ ৰাজনীতি কৰা, এটা কমেডিয়ান টাইপৰ ৰাজনীতিক, মানুহক যুগে যুগে ঠগাই আহে তাৰ এটা ৰাজনীতিক। আৰু এটা জাতিৰ লগত সংঘাত কৰি পেলাই ৰাজনীতি কৰা তেখেতৰ এটা প্ৰিন্সিপাল। ঠিক তেনেকুৱা মন্দিৰে আৰু কেতিয়াবা সেই মছজিদত আৰু কেতিয়াবা আমি নাগপুৰত ক'ৰবাত ভৰিত ধৰা আমি দেখা পাওঁ। গতিকে তেখেতৰ ৰাজনীতিটো খুব সক্ৰিয়, একদম ঘৃণনীয় এটা ৰাজনীতিক। আৰু মই সেইকাৰণে স্পষ্টকৈ কৈছোঁ, যিমানে ৰাজনীতি নকৰক কিয় অহা নিৰ্বাচনত ইউ পি পি এলক তেখেতসকলে সমৰ্থন দিব, সেইটোৱে স্পষ্ট কথা। সেই ক্ষেত্ৰত মই সেইটোৱে কথা ক'ম যে মচলপুৰত মই আগতে কৈছিলোঁ, আমাৰ ইয়াতে এটা পচা আলু কেইটামান আছিলে, সেই পচা আলুবিলাকে সদায় গন্ধ পেলাই আছিলে। গতিকে আমি কেইদিনমান আগতে সেই পচা আলুবিলাকক আমি ধূলি মাৰি পেলাই দিছিলোঁ। এতিয়া আৰু বি পি এফৰ যিহেতু এটা শূন্য হৈ আছে, গতিকে সেই পচা আলুবিলাকক লৈ পেলাই মানুহৰ আগত গন্ধ সোঙাই ফুৰি আছে। গতিকে সেই সময়ত অঞ্চুমী ডাঙৰীয়া নিজে আছিলে আৰু এই সময়ত কি ধৰণৰ কি এটা আক্ৰমণ হৈ গ'ল, সেই পৰিৱেশটো আমি সকলোৱে জানো। আমি থানাহাট এজাহাৰ দিছোঁ, তেখেতসকলৰ 5-6জন ব্যক্তিয়ে আমাৰ ব্যক্তিবিলাকক আক্ৰমণ কৰিছে। গতিকে আমি সকীয়াই দিছোঁ যে তেনেধৰণৰ আৰু দ্বিতীয়বাৰ যাতে নকৰক। কাৰণ এই সময় খেতিৰ সময়, বাৰ কৈছোঁ, এই সময়টো খুব গৰমৰ সময়। গতিকে ৰাজনীতিটো ইমান তললৈ যাব নালাগে য'ত নেকি মানুহক কাম কৰাৰ পৰা বিৰত হৈ পেলাই তেনেধৰণৰ মিছা মাতবিলাক যাতে নামাতে, সেইটো আমি আগতেও বাৰ কৈছোঁ। এইবাৰো মই আমাৰ মচলপুৰ সমষ্টি হয় নহয়, সমগ্ৰ বিটিআৰত তেনেধৰণৰ ৰাজনীতিকৰ পৰা বিৰত ৰখাৰ কাৰণে মই আহ্বান কৰিছোঁ।